কাৰণো মন নাযায় সদায় ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবলৈ, কাৰণো মন নাযায় সদায় ধুনীয়া হৈ থাকিবলৈ। কাৰণটো মোৰ এটা ফেচবুক পেজ আছিলে আৰু পেজটোৰ নাম আছিলে আটাৰ পেগু, আৰু তাতে মই ব্লগছ আপলোড কৰিছিলোঁ। মোৰ যিমানখিনি ভিডিঅ' আছিলে মানে কষ্ট কৰাৰ পাছত যেনে তেনে 12,000 ফলোৱাৰ্ছ গোটাইছিলোঁ। এতিয়া ই কষ্টৰ ফল নাপালোঁ, কিন্তু কষ্টৰ মানে বেয়া ফলহে পালোঁ। তো আৰু গাইজ কোনো স্বাৰ্থ নোহোৱাকৈ এই শুই থকা ছোৱালীজনীক, লেতেৰা পেতেৰা হৈ থকা ছোৱালীজনীক, অসুস্থ হৈ থকা ছোৱালীজনীক ই কৰিশ্মা গগৈবায়ে ধুনীয়াকৈ চাফ চিকুণ কৰি কোনো ঘিণ নকৰাকৈ এতিয়া তেওঁৰ জীৱনলৈ এটা। হেই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই ইয়াতে পুনৰবাৰ স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেললৈ। ফাৰ্ষ্ট অফ অল আপোনালোকৰ পৰা মই চৰি খুজিছোঁ, কাৰণ মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই। তো এটা কাৰণত মনটো ভাল লাগি আছে আৰু এটা কাৰণত মনটো বেয়া লাগি আছে। কাৰণকেইটা আপোনালোকে গম পাই যাব শেষলৈকে ভিডিঅ'টো চাই থাকিলে। আৰু মনটো বহুত মানে বেয়া লাগি থাকিলেও এটা মুখত স্মাইল লৈ থাকিলে পাতল পাতল লাগি যায়। সেইকাৰণে এটা মুখত স্মাইল লৈ মই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ফাৰ্ষ্ট অফ অল মই আপোনালোকক ক'ব বিচাৰিছোঁ যে মোৰ বেয়া লগা কাৰণটো, মোৰ এটা ফেচবুক পেজ আছিলে আৰু পেজটোৰ নাম আছিলে আটাৰ পেগু, আৰু তাতে মই ব্লগছ আপলোড কৰিছিলোঁ। মোৰ যিমানখিনি ভিডিঅ' আছিলে, তো তাতে ফলোৱাৰ্ছ আছিলে 12K প্লাছ, 12,000 প্লাছ, 13K হ'ব গৈ আছিলে আৰু। তো এইটো পেজত মই আজিৰ পৰা ভিডিঅ' নিদিওঁ আৰু আপোনালোকে এইটো পেজত ভিডিঅ' নাপাব। তো কাৰণটো হৈছে এইটো পেজত মই বহুত দিনৰ পৰা এটা প্ৰব্লেম পাই আছোঁ। প্ৰব্লেমটো বহুত হৈ আছে, ভিডিঅ' দিব পৰা নাই। তো ইমানখিনি ফলোৱাৰ্ছ গোটাই মেলি মানে কষ্ট কৰিছিলোঁ, ইমান কষ্ট কৰাৰ পাছত যেনে তেনে 12,000 ফলোৱাৰ্ছ গোটাইছিলোঁ। এতিয়া ই কষ্টৰ ফল নাপালোঁ, কিন্তু কষ্টৰ মানে বেয়া ফলহে পালোঁ। তো পেজটো মানে এৰি দিবলগীয়া হৈছে এতিয়া। তো এইটো পেজত ভিডিঅ' নিদিওঁ আৰু। তো বেয়া লাগি থাকিও লাভ নাই। আৰু মই এতিয়া নতুনকৈ এটা পেজ খুলিছোঁ, আপোনালোকে এই পেজটো ফ'ল' কৰিব পাৰিব। পেজটোৰ নাম হৈছে মিচিং য়ামে ব্লগছ। এতিয়া আপোনালোকে মিচিং য়ামে ব্লগছটো ফ'ল' কৰিব গ'লে তাতে মই ভিডিঅ' দি থাকিম। আৰু ভাল লগা কাৰণটো হৈছে যে গাইজ, মই বহুত দিনৰ পৰা ফোন ইউজ কৰা নাছিলোঁ। এটা কাৰণ আছে, ফোন ইউজ নকৰাৰ এটা কাৰণ আছে। মই বহুত দিনৰ পৰা ভিডিঅ'টো মানে ফোনটো ইউজ কৰা নাছিলোঁ, আৰু আজি বহুত দিনৰ মূৰত ফোনটো মানে ইউজ কৰিছোঁ। আৰু ইউজ কৰাৰ লগে লগে মই এটা ভিডিঅ' দেখা পালোঁ। তো ভিডিঅ'টো দেখি খুব ভাল লাগি গ'ল। আজিৰ যুগতো মানুহে এনেকুৱা আছে। তো গাইজ, ভিডিঅ'টো হৈছে কৰিশ্মা গগৈৰ, অসমৰ জনপ্ৰিয় ইউটিউবাৰ, যাক সকলোৱে চিনি পায়। তেওঁৰ ভিডিঅ' সকলোৱে চায় আৰু ময়ো চাওঁ, আৰু তেওঁৰ ভিডিঅ'বোৰ চাই খুব ভাল লাগে। এই আজিও মই তেওঁৰ ভিডিঅ' এটা চালোঁ আৰু ভিডিঅ'টো চাই খুব ভাল লাগি গ'ল। আৰু গাইজ কোনো স্বাৰ্থ নোহোৱাকৈ এই শুই থকা ছোৱালীজনীক, লেতেৰা পেতেৰা হৈ থকা ছোৱালীজনীক, অসুস্থ হৈ থকা ছোৱালীজনীক ই কৰিশ্মা গগৈবায়ে ধুনীয়াকৈ চাফ চিকুণ কৰি কোনো ঘিণ নকৰাকৈ এতিয়া তেওঁৰ জীৱনলৈ এটা হাঁহি আনিবলৈ চেষ্টা কৰিছে। কিমান এটা ভাল লগা কথা। আৰু এটা কথা মই এইটো ভিডিঅ' চাই গম পাইছোঁ যে এই ছোৱালীজনীক ভাল কাপোৰ পিন্ধালে কোনোবাইনো ছোৱালীজনীৰ কাপোৰটো খুলি লৈ যায়, বেলেগ এটা বেয়া কাপোৰ পিন্ধাই। এইটোতো কেতিয়াও কৰিব নাপায় ন। তেওঁতো মানুহ হয় ন। তো তেওঁতো নিজেই এনেকুৱা হ'বলৈ মন গৈ হোৱা নাই ন। তেওঁক ভগৱানে যেনেকৈ দিছে তেনেকৈও হ'ব ন। আৰু এতিয়া দেখিছেনে বাৰু, তো কৰিশ্মা গগৈবাক সঁচাকৈ দেখি মই বহুত প্ৰাউড ফিল কৰিছোঁ। আৰু এনেকুৱা মানুহ হয়তো এইখন সমাজত মই আজিলৈকে দেখা নাই। তো আজি ফাৰ্ষ্ট অফ অল দেখিছোঁ কৰিশ্মা বা, আৰু কৰিশ্মা বা আপোনাক লৈ মই সদায় প্ৰাউড ফিল কৰোঁ, আৰু আপোনাৰ ভিডিঅ' সদায় চাই থাকোঁ। আৰু আজি এটা বহুত ভাল, মানে আপোনাৰ ভিডিঅ' চবেই ভাল লাগে, কিন্তু এইটো ভিডিঅ' বেষ্ট ভিডিঅ'। এইটো ভিডিঅ' খুব ভাল লাগিছে। আপোনাৰ ভিডিঅ'ৰ পৰা মই কিবা এটা শিকিব পাৰিছোঁ, মানুহক কেনেকৈ সহায় কৰিব লাগে। ময়ো সহায় কৰিম মানুহক শেষ সময়ত। যদি মোৰ সপোনবোৰ ছাকচেছ হয়, তেতিয়া মই সকলোকে সহায় কৰিম, দুখীয়া মানুহক সহায় কৰিম। দেখিছেনে বাৰু কিমান এটা বেয়া লগা দৃশ্য। বেয়া লাগিলেও কিন্তু ভাল কাম কৰা মানুহ দেখা পালে মনটো খুব ভাল লাগি যায়। এজনী ছোৱালী হয় ইমানখিনি কাম কৰিব পাৰিছে। সঁচাকৈ আমি নাৰীক সদায় ৰেচপেক্ট কৰিব লাগে। আজি এই ভিডিঅ'টো দেখি মই কিবা এটা শিকিব পাৰিছোঁ কৰিশ্মা বাৰ পৰা। আৰু গাইজ, আপোনালোকে কৰিশ্মা বাৰ ভিডিঅ' চাইনে? যদি কৰিশ্মা বাৰ ভিডিঅ' চাই, দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰিব। আৰু নেক্সট ভিডিঅ' পাবলৈ আপোনালোকে মোৰ পেজটো ফ'ল' কৰিব লাগিব। এণ্ড গাইজ, বাই বাই। নেক্সট ভিডিঅ'ত সকলোকে লগ পাম।